নমস্কাৰ টাইমেটৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো হাইৱেত সাধাৰণতে দ্ৰুত বেগত গাড়ীসমূহ চলে বা বাহনসমূহ চলে হাইৱেত যাওঁতেও আপুনি সাৱধান হোৱাৰ নিতান্তই প্ৰয়োজন আছে কিয়নো দেশৰ এটা প্ৰান্তত এনেকুৱা এটা দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাৰ সিসিটিভি ফুটেজ পোহৰলৈ অহাৰ পাছতেই সকলোৱে এটা কথাই কৈছে যে হাইৱেত যিকোনো সময়ত বাহন চলোৱাৰ সময়ত সাৱধান হওক আমি আপোনালোকক এই মুহূৰ্তত এটা দৃশ্যাংশ দেখুৱাইছো আমি আপোনালোকক দেখুৱাই আছো এটা দৃশ্যাংশ যেটো ৰাজপথত বন্দী হৈছে এটা সিসিটিভি কেমেৰাত দুগৰাকী বাইক আৰোহী আহি আছে আৰু তেওঁলোকে হাইৱেত পথটো অতিক্ৰম কৰাৰ চেষ্টা কৰিছে আৰু সেই মুহূৰ্ততেই এখন বাছে দ্ৰুত বেগত অহা এখন বাছে দুয়োগৰাকী আৰোহীক অতি ভয়ংকৰভাৱে মহতিয়াই লৈ গৈছে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰ আৰু উজ্জয়ন হাইৱেৰ কাষত এই ফ'ৰ লেনটোত এই দুয়োগৰাকী বাইক আৰোহীয়ে পথ এটা অতিক্ৰম কৰিব বিচাৰিছিলে কিন্তু সেই সময়তে আনটো দিশৰ পৰা আহি থকা এখন বাছে প্ৰচণ্ডভাৱে এই আৰোহী দুগৰাকীক খুন্দা মাৰে এই দুৰ্ঘটনাত দুয়োগৰাকী আৰোহীয়ে কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হয় ইয়াৰে এগৰাকী আৰোহীয়ে মাত্ৰ বিয়া কৰোৱাৰ দুটা দিনহে হৈছিল আৰু তাৰ পাছত বন্ধুৰ হৈতে সেই অঞ্চলটোৱেদি গৈ থাকোঁতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে 21 নৱেম্বৰত এই দুৰ্ঘটনা সংঘটিত হৈছিল যদিও আজি ইয়াৰ সিসিটিভিৰ ভিডিঅ' মুকলি কৰা হৈছে আৰু এই দৃশ্য দেখাৰ পিছত এটা কথাই সকলো ব্যক্তিৰ মনলৈ আহিছে যে যান-বাহন চলাচল কৰাৰ সময়ত বা বাহন চলোৱাৰ সময়ত প্ৰতিগৰাকী ব্যক্তি সাৱধান হ'ব লাগে সম্পূৰ্ণকৈ এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই দিছো